হাই এভৰিৱান অবিৰত ভাগৱত পাঠ হৈ আছে আমাৰ হাৰনগৰী বৰনামঘৰ নামৰূপত আৰু হেতু কাৰণে ৰাতিপুৱাই গলো খুব মনটো ভাল লাগি আছিল আৰু এনেকৈ যেতিয়া পবিত্ৰ স্থানলৈ যাওঁ মনটো খুব ভাল লাগে আৰু ভাবিলো বহু দিনৰ মূৰত আৰু এবাৰ মই প্ৰথম গৈছো এই নামঘৰটোলৈ খুব ভাল লাগিলে গৈ গুৰুজনাৰ ওচৰত সেৱা এটা কাঢ়ি আহিলো আৰু এতিয়া আপোনালোকৰ ভিডিঅ' দেখুৱাম গোটেই দৃশ্যখিনি কেনেকুৱা লাগিছে আপোনালোকে জনাব ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব কমেণ্ট এটা কৰিব নাপাহৰিব লগতে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আহকচোন এতিয়া নামঘৰৰ এটা ভিডিঅ' আমি চাওঁ